ভিডিও বনাইছিল আকৌ সব দিলি আকৌ টিকটক বেন আমাৰ অসমৰ হিজামি কৰা টিকটকাৰ কেইটাৰ এইটোৱে অৱস্থা হৈছে কিছুমানে বাগৰি বাগৰি কান্দিছে আৰু কিছুমানে খঙতে ইউটিউবাৰকে হকে বিহকে গালি দিছে টিকটক বেন হ'ল ৰেলৰ প্লেটফৰ্ম ভিৰ হ'ল তো ফ্ৰেণ্ডছ ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিয়া আৰু বলা ভিডিওটো আৰম্ভ কৰো টিকটকৰ জৰিয়তে এনে বহু নিদৰ্শন আছে যি নেকি প্ৰতিভা বিকাশৰ সন্ধান পাইছিল তো ফ্ৰেণ্ডছ দেখিলা টিকটকৰ কিমান প্ৰতিভা ইহঁতৰ প্ৰতিভা কেৱল ৰেলৰ প্লেটফৰ্মতহে আৰু মক্কেলটোৱে কয় বোলে টিকটকৰ পৰা বোলে প্ৰতিভা বিকাশ হৈছিলে টিকটকৰ জৰিয়তে বহু ব্যক্তিয়ে অসমত চিৰিয়েলত কাম পোৱা সুযোগ পাইছে চিৰিয়েলৰ লগতে কেইবাজনো ইঞ্জিনিয়াৰ এক্টৰ কোৰিঅগ্ৰাফাৰ আৰু পনষ্টাৰো হৈছিলে কালি মেমৰ গৰু মুখত যদি ভালকে ফুটাবই নোৱাৰ নকবি ছাগলী জিভা খা ফুটি যাব কালি মেমৰ মানে কি ফেচবুকত বহুত ট্ৰল চলি আছে টিকটকাৰসকলক লৈ মতা হৈ মাইকীৰ পেণ্টি পিন্ধিলে কিয় ট্ৰল নিদিব অসমৰ মানুহবোৰকহে হাঁহি আছে বহুত মাক আৰু ঘৈণীয়েকবিলাকে ব্ৰা পেটিকুট সকলোবোৰ ঘূৰাই পাইছে তো কিয় হাঁহি নুঠিব Tadi ki gak babi, mandi nenek kan mana sih video dengan nenek kan? অ' আই আমাৰ ভণ্টিজনীয়ে ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাইছিল আপোনালোকে কিডাল বুজি পাব তহঁতে কঞ্চা হিলাই আছ কেলা ফেচবুকত বে কঞ্চা হিলাই আছ ফেচবুকত হাঁহিব পাই আছ কেলা লোক ফটোখন আনি কেলা হাঁহৰ ৰিয়েক্টটো দেখাই আছ হয় নহয় तेरे माँ ने कुरकुरे बहुत खाया। আৰু যে ফেচবুকত কেলা এই মেমো আল চাল বনাই কেলা হিলাই আছ টিকটকাৰসকলক কেলা ডাউন দি আছ তহঁতে কঞ্চা হিলাই আছ কেলা চেট হা निकल लौड़े, पहली फुर्सत में निकल। এইজনৰ গভীৰ দুখ কাৰণ টিকটক আৰু নাই ঘৰত দুখ প্ৰকাশ কৰিবলৈ ঘৰত মানুহে হাঁহিব সেইটোৰ বাবে ৰাস্তালৈ আহি ইউটিউবাৰসকলক গোৱাল গালি দি আছে চালা তামোল চুৰ যদি তোৰ কাম নাই উমনিত বহ টিকটক বেন হ'ল কি হ'ল ইহঁতবোৰে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এতিয়া প্লে ষ্টৰত গৈ কুকুৰৰ নিচিনা গুন্দি গুন্দি এপ বিচাৰি ফুৰিছে আৰু ইউটিউবত চাৰ্চ কৰিছে TikTok similar app in India. তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল পালা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়া তো আজিলৈ ইমানেই বাই